গাইস আজি দুপৰীয়া বনালো অতি সহজে বনাব পৰা এটা চিকেন ৰেচিপি। হে পিয়াজখিনি ভাজি ললো। এতিয়া দিম হালধি গুড়ি, এতিয়া দিম অলপমান ধনিয়া গুড়ি, এতিয়া দিম জিৰা গুড়ি, এতিয়া দিম আদা নহৰু পিচখিনি, এতিয়া দি দিম মই জলকীয়া গুড়ি, এতিয়া দিম ব্ৰইলাৰৰ মাংসখিনি। এতিয়া মাংসখিনি লাৰি চাৰি পানী দি কেনে মই এতিয়া ঢাকনি এখন লগাই দিম। ইয়াতে ঢাকনিখন গুচাই চালোঁ, মোৰ তৰকাৰী ৰেডি হৈ গ'ল। এয়া মোৰ তৰকাৰী। গাইছ, তৰকাৰীখিনি দেখিবলৈ কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন।